ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি বুজিবলৈ চেষ্টা কৰিম গতিজনিত আবিষ্ট ইএমএফ কাক বোলে এটা যদি পৰিবাহী তার থাকে ইয়াতে দেখা গৈছে পৰিবাহী তার এটাক যদি এটা চুম্বক ক্ষেত্ৰৰ ভিতৰত গতিশীল কৰা হয় তেতিয়া ইয়াৰ দুয়ো মূৰত এটা আবিষ্ট ইএমএফৰ সৃষ্টি হয় ইয়াৰ গতিৰ বাবে আৰু ইয়াকে কোৱা হয় গতিজনিত আবিষ্ট ইএমএফ চুম্বকীয় ক্ষেত্ৰত পৰিবাহী এটাৰ গতিৰ বাবে ইয়াৰ দুটা মূৰত আবিষ্ট হোৱা ইএমএফক গতিজনিত ইএমএফ বোলা হয় গতিজনিত ইএমএফৰ প্ৰকাশ ৰাখিটো আমি এতিয়া উলাব লাগিব ধৰি ললো PQ এটা পৰিবাহী তার বা দণ্ড আৰু PQ ৰখা হৈছে এটা MSRN ফ্ৰেমৰ ওপৰত ফ্ৰেম মানে এটো এই MSRN পৰিবাহী পদাৰ্থ দিয়ে বনোৱা এটা ফ্ৰেম MSRN বিবেচনা কৰা যাৰ ওপৰত এটা পৰিবাহী PQ পিছলি বেগ ভিৰ হৈতে মুক্তভাৱে গতি কৰিব পাৰে মানে PQ এই ফ্ৰেমডালৰ ওপৰত ৰাখিম আৰু তাক পিছলাই বা স্লাইড কৰি এইফালে বাওফালে লৈ গৈ থাকিম ভি বেগেৰে ধৰি লোৱা যে এছ আৰ ৰ উচ্চতা হল এল আৰু যিকোনো মুহূৰ্তত এই আৰ ৰ পৰা বা এছ আৰ ৰ পৰা দণ্ডডাল এক্স দূৰত্বত আছে স্মল এক্স বুলি ধৰি লৰো চলিব এক্স দূৰত্বত আছে যেতিয়া আমি পি কিউ টু বাওফালে লৈ গৈ থাকিম তেতিয়া এল টো একে থাকিব কিন্তু এক্স টো ক্ৰমান্বয়ে কমি কমি গৈ থাকিব অঞ্চলটোত এটা লম্ব চুম্বকীয় ক্ষেত্ৰ আছে ইয়াতে যে ক্ৰস কৰি দিয়া আছে ক্ৰস কৰি দিয়া অৰ্থটো হল যে চুম্বক ক্ষেত্ৰটো এই পৃষ্ঠটোৰ লম্বৰ ফালে কিন্তু ভিতৰৰ ফালে আছে বাহিৰৰ ফালে থাকিলে আমি এনেকে দিও আৰু ভিতৰৰ ফালে থাকিলে এনেকে ক্ৰস দিও এই পৃষ্ঠটোৰ এই স্ক্ৰিনটোৰ ভিতৰ ফালে চুম্বক ক্ষেত্ৰ আছে দৈৰ্ঘ্য SR = L দিয়া হল আৰু যিকোনো মুহূৰ্তত Q ৰ মানটো x দিয়া হল যেতিয়া পৰিবাহী PQ ভি বেগেৰে বাওফালে পিছলি অনা হয় তেতিয়া হলে তাৰ যিকোনো মুহূৰ্ততে তাৰ ক্ষেত্ৰফলটো হ'ব A = L * x মানে APMSRN ৰ যেটো ক্ষেত্ৰটো হ'ব এই ক্ষেত্ৰটো হ'ব L * x যিকোনো মুহূৰ্তত তেতিয়া ফ্লাক্সৰ মানটো হ'ব phi = BA হ'ব লাগিছিলে BA cos θ কিন্তু যেহেতু B আৰু A ৰ মাজত এংগলটো 0 ডিগ্ৰী হৈছে কাৰণ এও কিন্তু পৃষ্ঠটোৰ আগফালে বা পিছফালে হ'ব আৰু ইয়াতে আমি চুম্বক ক্ষেত্ৰটো 90 ডিগ্ৰী ভিতৰ ফালে লৈছো তাৰ মানে ইহঁতৰ মাজত cos θ 1 হৈ যাব কাৰণ θ টো 0 ডিগ্ৰী সো phi হ'ব BA A মানে LX লিখি দিয়া হ'ল যিকোনো মুহূৰ্ততে এই ফ্ৰেমটোৱে ফ্লাক্সৰ পৰিমাণ পাব BLX তেতিয়া হলে ক্ষেত্ৰটো কমি যোৱাৰ লগে লগে কি হ'ব ফ্লাক্সৰ পৰিৱৰ্তন হ'ব কাৰণ A কমি কমি গৈ আছে X কমি কমি যোৱাৰ বাবে তেতিয়া হলে ফ্লাক্সৰ পৰিৱৰ্তন হ'ব আৰু আমি জানো যে ফ্লাক্সৰ পৰিৱৰ্তন হলেই কিন্তু আবিষ্ট ইএমএফৰ সৃষ্টি হয় তেতিয়া হলে ইএমএফ হ'ব ফেৰাডেৰ সূত্ৰৰ পৰা ইএমএফ = -d∅dt = -d/dt of BLX এটো BLX টো এটা বহুৱাই দিয়া হ'ল B2 হল এটা সুষম বস্তু L2 হল সুষম হি পৰিৱৰ্তন হোৱাগৈ নাই মাইনাস টো বাহিৰলৈ দিয়া হৈছে আৰু পৰিৱৰ্তন কি হৈ আছে x কাৰণ PQ দণ্ডটো আমি বাওফালে লৈ গৈ আছো সো dx/dt মানে হল বেগ কিন্তু এটো মাইনাস দিবলগীয়া হ'ব কাৰণ x টো কমি কমি গৈ আছে -BL ব্ৰেকেটত -v তাৰ মানে মাইনাস গৈ প্লাস হ'ব তেতিয়া হলে EMF টো হ'ব BLV এটো মনত ৰাখিব লাগিব পৰীক্ষাত কেতিয়াবা এইটো গতিজনিত EMF = BLV উলাব আহিব পাৰে ইয়াৰলৈকেও আহিব পাৰে আৰু তাৰ পিছৰ টপিক বিলাকো দিব পাৰে যদি PQ প্ৰবাহটোৰ PQ দণ্ডটোৰ R ৰুট হয় তেতিয়া হলে ওমৰ সূত্ৰৰ পৰা I = E/R BLV/R হ'ব তেতিয়া হলে এই যে যেটো পৰিবাহী PQ টোৰ ওপৰত প্ৰযোজ্য বল কিমান হ'ব এটো চেপ্টাৰ 4 ত আমি পাইছিলো F আসলে ILB sin θ ইয়াতে যেহেতু θ টো 1 হৈ যাবগে sin θ টো 1 হৈ যাব তেতিয়া F হ'ব ILB কাৰণ ইয়াতে L আৰু B ৰ মাজত এংগলটো 90 ডিগ্ৰী হৈ আছে
এই আইটো ওপৰৰ পৰা ইয়াতে বহাই দিয়া হোক BLV/R আৰু ইয়াত আছে IL into B সো আমি পালো সমাধান কৰাৰ পিছত B² L² V/R এতিয়া কোনোবাইটো PQ দণ্ডটো টানি লৈ আনিব লাগিব তাৰ কাৰণে কি হ'ব শক্তি খৰচ হ'ব সো গতি বজাই ৰাখিবলৈ বাহ্যিক উৎসৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা হ'ব P = F * V এই ক্লাস 11 ৰ ফৰ্মুলা আছিল P = F * V মানে বল আৰু বেগৰ পূৰণফল বলটো ইয়াতে পাইছো ইয়াৰ পৰা ইয়াতে বহাই দিয়া হ'ল আৰু V টো ইয়াতে আছে আমি পাম P = B² L² V²/R ইমানখিনি শক্তি বা ইমানখিনি ক্ষমতা লাগিব এই কুণ্ডলীটোক গতি কৰাই আনিবলৈ এতিয়া PQ ৰ মাজেৰে বৈ যোৱা বিদ্যুৎ প্ৰবাহ কি কৰিব প্ৰবাহটো আমি কতো ব্যৱহাৰ কৰা নাই এটো হ'ব কি এটো তাপীয় শক্তিলৈ ৰূপান্তৰ হৈ যাবকে তাপীয় শক্তি বা জুলৰ নীতি অনুসৰি H হ'ব I²R সময়টো আমি 1 সেকেন্ড বুলি ধৰি লৈছো H = I²R I ইয়াতে পাইছিলো I পাইছিলো ইয়াতে ইয়াৰ পৰা আমি ইয়াতে বহাই দিলো BLV/R (² into R ইয়াত ব্ৰেক কৰিলে পাম B² L² V²/R ইয়াতে এটা বস্তু দেখিবা P যিমান আছে H সিমানেই দেখা যায় যে P = H ইয়াৰ অৰ্থ হ'ল ফ্ৰেমৰ ওপৰত PQ গতি বজাই ৰাখিবলৈ ব্যয় কৰা যান্ত্ৰিক শক্তি মানে জুনে PQ খনক বাহলে লৈ আনিছিলে গতিশীল কৰাইছিলে সিমানখিনি শক্তি কি হ'ব বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হ'লে যেটো EMF বুলি কলো আৰু অলপ সময় পিছত কি হ'ব সেটো এই তাপলৈ ৰূপান্তৰ হৈ যাব তাৰ মানে যিমানখিনি শক্তি ব্যৱহাৰ হৈছিলে এই কুণ্ডলীটো লৈ যাব কাৰণে কুণ্ডলীটো নহয় দণ্ডৰখনক লৈ যাব কাৰণে সিমানখিনি শক্তি কিন্তু ইয়াত তাপ হিচাপতে গুছি গৈছে ইয়াত কোনো ইয়াতে উৎস নোহোৱা কোনো মানে উৎসৰ পৰা যে শক্তি নোহোৱাকে এটা শক্তি হৈছে তেনেকুৱা নহয় এটো একেবাৰে শক্তিৰ সংৰক্ষণ নীতিৰ অনুসৰি চলিছে সো ইয়াত মুঠ শক্তি সংৰক্ষণ হৈ থাকে